এতিয়া আমি আলোচনা কৰিম মাতৃভাষা আৰু প্ৰথম ভাষা সম্পৰ্কে। ভাৰতবৰ্ষ যেহেতু এখন বহুভাষিক ৰাষ্ট্ৰ, সেয়েহে আমি মাতৃভাষা, প্ৰথম ভাষা, দ্বিতীয় ভাষা আদি শব্দবোৰ সততে শুনিবলৈ পাওঁ। এই শব্দবোৰৰ কিন্তু অন্তৰ্নিহিত অৰ্থ বেলেগ। এটা শিশুৰ জন্মৰ পৰা দৈহিক মানসিক বিকাশ লাহে লাহে আৰম্ভ হ'বলৈ ধৰে। এনেদৰে বিকাশ ঘটোতে শিশুটিয়ে চাৰিওপাশৰ পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'বলৈ নিজৰ প্ৰয়োজনীয়খিনি আনৰ আগত ব্যক্ত কৰিবলৈ চেষ্টা কৰে আৰু এনে কৰিবলৈ সচৰাচৰ এটা মাধ্যমৰ প্ৰয়োজন হয়। এটা শিশু জন্মৰ পৰাই সাধাৰণতে মাকৰ লগতে ডাঙৰ দীঘল হয়। সেই শিশুটিয়ে মাক বা ওচৰৰ পাজৰৰ লোকে যি ভাষাত কথা পাতে তাকে আহৰণ কৰিবলৈ চেষ্টা কৰে। শিশুটিয়ে পোনপ্ৰথমে যিটো ভাষা মাকৰ পৰা আহৰণ কৰে সিয়ে হৈছে মাতৃভাষা। মাতৃভাষানো কি? দুটা উদাহৰণৰ সহায়ত বুজিবলৈ আমাৰ আৰু সুবিধা হ'ব। প্ৰথম উদাহৰণটো হৈছে এনেকুৱা ধৰণৰ। অসমীয়া ভাষা কোৱা এগৰাকী মাতৃ সন্তানে সাধাৰণতে অসমীয়া ভাষাকে আয়ত্ব কৰিব আৰু প্ৰয়োজন অনুসৰি ইয়াক ব্যৱহাৰ কৰিবলৈ শিকিব। আৰু লগতে এই ক্ষেত্ৰত শিশুটিৰ চাৰিওফালৰ ভাষিক বাতাবৰণো অসমীয়া হ'ব লাগিব। আনহাতে এগৰাকী ইংৰাজীভাষী মাতৃ আৰু এজন অসমীয়াভাষী পিতৃৰ সন্তানে কিন্তু স্থান অনুসৰি লগতে চাৰিওফালৰ ভাষিক বাতাবৰণ অনুসৰি আহৰণ কৰা ভাষা কিন্তু মাতৃগৰাকী ভাষা নহ'বও পাৰে। এই ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব শিশুটিৰ চাৰিওফালৰ ভাষিক বাতাবৰণে, কিয়নো শিশুটিৰ চাৰিওফালৰ ভাষিক বাতাবৰণ হৈছে অসমীয়া ভাষা আৰু শিশুটিয়ে সেই অসমীয়া ভাষাটোকে আয়ত্ব কৰিব আৰু প্ৰয়োগ কৰিবলৈ শিকিব। এই ক্ষেত্ৰত শিশুটিৰ মাতৃভাষা ইংৰাজী নহয় অসমীয়াও হ'ব পাৰে। এইবাৰ আহোঁ 2 নম্বৰ উদাহৰণটোলৈ। ক্ষুদ্ৰভাষিক সম্প্ৰদায়ৰ ধৰা হওক আমি মিচিং ভাষাৰ কথাই ক'লোঁ। এটি শিশুৱে জন্মৰ পিছৰ পৰা চৌপাশে সম্পূৰ্ণ অসমীয়া ভাষা পৰিৱেশত ডাঙৰ দীঘল হৈছে, কিয়নো শিশুটিৰ জন্মৰ আগতে মাক দেউতাক মিচিংভাষী গাঁৱৰ পৰা চহৰাঞ্চললৈ উঠি আহিছিল আৰু অসমীয়া ভাষা আৰু সংস্কৃতিৰ সংস্পৰ্শত কেইবাবছৰো থাকি তাৰ লগত একাত্ম হৈ পৰিল। গতিকে সেই সময়ত শিশুটিয়ে স্বাভাৱিকভাৱে অসমীয়া মাত কথা শিকি ল'লে আৰু মিচিং ভাষাটোৰ কোনো চিনচাব নোহোৱাকৈ সলসলীয়াকৈ অসমীয়া ভাষাটো ক'বলৈ ল'লে আৰু প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিবলৈ ল'লে। গতিকে এই ক্ষেত্ৰত শিশুটিৰ বাবে অসমীয়া ভাষাটোৱে হ'ব মাতৃভাষা। যদিও তেওঁৰ মাতৃ পিতৃ দুয়োজনে মিচিংভাষী, কিন্তু তেওঁ মিচিং ভাষাটো আয়ত্ব কৰা নাছিল, কিয়নো তেওঁ চাৰিওফালৰ ভাষিক বাতাবৰণটোৱে আছিল অসমীয়া। সাধাৰণতে মাতৃৰ মুখনিসৃত ভাষাটোকে মাতৃভাষা বুলি কোৱা হয়। মানুহক জ্ঞান শিকোৱাৰ আৰু বুজোৱাৰ আৰম্ভণিটো হৈছে মাতৃভাষা। কিন্তু আমি উদাহৰণ দুটাৰ পৰা এইটোও গম পালোঁ যে যদিও মাতৃমুখৰ নিঃসৃত ভাষা এটা শিশুৰ বাবে মাতৃভাষা হয়, তথাপিও কিন্তু শিশুটিৰ চাৰিওফালৰ ভাষিক বাতাবৰণেও শিশুটিৰ ভাষাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। এটা শিশুৱে যেতিয়া তাৰ মাকৰ পৰাই হওক বা তাৰ চাৰিওফালৰ ভাষিক পৰিৱেশৰ পৰাই হওক যিটো ভাষা প্ৰথমে আয়ত্ব কৰে বা প্ৰথমে শিকে সেইটোৱে হ'ব তাৰ বাবে মাতৃভাষা। আৰু যিহেতু শিশুৱে তাৰ মাতৃভাষাটোৱে প্ৰথম আহৰণ কৰিছে বা শিকিছে, সেইটোৱে হ'ব শিশুটিৰ বাবে প্ৰথম ভাষা বা ফাৰ্ষ্ট লেংগুৱেজ। ইতিমধ্যে আমি মাতৃভাষা আৰু প্ৰথম ভাষা সম্পৰ্কে আলোচনা কৰিলোঁ। এতিয়া আলোচনা কৰিম দ্বিতীয় ভাষা সম্পৰ্কে। প্ৰথম ভাষাটোক প্ৰায় মাতৃভাষাৰ সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়। এটা শিশুৱে জীৱনত প্ৰথম ব্যৱহাৰ কৰা ভাষাটো হৈছে মাতৃভাষা বা প্ৰথম ভাষা। এই প্ৰথম ভাষাটো শিশুটিয়ে সাৱলীলভাৱে প্ৰকাশ কৰিব পৰা হ'ব লাগে। যেতিয়া শিশুটিয়ে প্ৰথম ভাষাটো আয়ত্ব কৰে, তাৰ পাছত যিটো ভাষা আয়ত্ব কৰে সেইটোৱে হৈছে শিশুটিৰ বাবে দ্বিতীয় ভাষা। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, এটা অসমীয়া ভাষী শিশুৱে যদি অসমীয়া ভাষাটো আহৰণ কৰাৰ পাছত ইংৰাজী, হিন্দী, বাংলা আদি ভাষা আহৰণ কৰে, তেতিয়াহ'লে সেই অসমীয়া ভাষী শিশুটিৰ বাবে ভাষাকেইটা হ'ব দ্বিতীয় ভাষা। আনহাতে এটা হিন্দীভাষী শিশুৰ ক্ষেত্ৰত কিন্তু কথাটো অলপ বেলেগ হ'ব। যিহেতু শিশুজনৰ বাবে হিন্দী তেওঁৰ মাতৃভাষা বা প্ৰথম ভাষা, গতিকে তেওঁ দ্বিতীয়তে আহৰণ কৰা অসমীয়া, ইংৰাজী আৰু বাংলা এইকেইটা হ'ব তেওঁৰ বাবে দ্বিতীয় ভাষা।